উদ্দেশ্য প্ৰণোদিত কাৰণ সংবিধান অনুযায়ী SC ST ৰিজাৰ্ভেশ্যন দিব লাগিব 126টা সমষ্টিৰ পৰা 19টা সমষ্টি ST ৰিজাৰ্ভেশ্যন পাব গতিকে হাইয়েষ্ট ST পাৰ্চেন্টেজ থকা সমষ্টিৰ পৰা আহিলে দেখা যায় যে 30% পৰা 25% পৰা সমষ্টি বহুত কেইটা আছে যিবিলাকক ওপেন ৰাখা হৈছে কিন্তু গোৱালপাৰা পশ্চিম সমষ্টিয়ে হাৰ্ডলি 20% ST পপুলেশ্যন আছে তাত ৰিজাৰ্ভেশ্যন দিয়া হ'ল গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এইটো কৰা হৈছে উদ্দেশ্য প্ৰণোদিত কাৰণ সংবিধান অনুযায়ী SC ST ৰিজাৰ্ভেশ্যন দিব লাগিব 126টা সমষ্টিৰ পৰা 19টা সমষ্টি ST ৰিজাৰ্ভেশ্যন পাব গতিকে হাইয়েষ্ট ST পাৰ্চেন্টেজ থকা সমষ্টিৰ পৰা আহিলে দেখা যায় যে 30% পৰা 25% পৰা সমষ্টি বহুত কেইটা আছে যিবিলাকক ওপেন ৰাখা হৈছে কিন্তু গোৱালপাৰা পশ্চিম সমষ্টিয়ে হাৰ্ডলি 20% ST পপুলেশ্যন আছে তাত ৰিজাৰ্ভেশ্যন দিয়া হ'ল গতিকে এইটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এইটো কৰা